পৰিয়ালবৰ্গ যথেষ্ট শোকামিন্ত অৱস্থাত দেখিছোঁ। আমি দেখুৱাবলৈ চেষ্টা কৰিম আমি দেখুৱাবলৈ চেষ্টা কৰিম যে পৰিয়ালৰ সদস্যসকল আছে, পৰিয়ালৰ সদস্যসকলৰ অৱস্থা যথেষ্ট হৃদয়বিদাৰ হৈছে। তেওঁলোকৰ পিতৃক আচলতে এৰিব বিচৰা নাই। আমি যিগৰাকী যুৱতী আছে সেই যুৱতীগৰাকীৰ বক্তব্য ল'বলৈ আমি চেষ্টা কৰিম যে এই মুহূৰ্তত তেওঁ আচলতে কি ক'ব। তেওঁৰ পিতৃ যোৱাকালি ঘটনাত মৃত্যু হৈছে আৰু তেওঁলোকৰ ঘৰত কোনো মাত্ৰ 6গৰাকী ছোৱালী আছে। সেই 6গৰাকী ছোৱালী আচলতে এতিয়া তেওঁলোকৰ কোনো ধৰণৰ অভিভাৱক নাই, সেই কথা কৈছে। আমি তেওঁলোকৰ কথা আমি যে এতিয়া মন্ত্ৰ পৰীক্ষাৰ কাৰণে লৈ গৈছে, কি ক'ব এতিয়া আপুনি? দেউতা আমাক ইমান পঢ়াব মন আছিলে, এতিয়া কোনে পঢ়াব? আমাৰ 6জনী বাই ভনী, ভাইটি দাদা নাই, এতিয়া পঢ়াব কোনে আমাক? এই পৰিয়ালটো যথেষ্ট নিথৰা নিজকে অনুভৱ এইকাৰণেই কৈছে। তেওঁলোকৰ গোটেইগৰাকী যুৱতী, গোটেইগৰাকী ছোৱালী, গতিকে তেওঁলোকে ভাবিছে তেওঁলোকে ঘৰত পুৰুষ নাই কাৰণে তেওঁলোকৰ যথেষ্ট অসুবিধা হ'ব। কিন্তু ইতিমধ্যে যথেষ্ট হৃদয়বিদাৰক এটা অৱস্থাৰ সৃষ্টি হৈছে। ইতিমধ্যে ইয়াৰ পৰা পৰিয়ালৰ সদস্যসকল, যিটো মৃত সদস্যসকলক মুহূৰ্ত পৰীক্ষাৰ কাৰণে মৃতদেহসমূহ লৈ গৈছে, যাৰ কাৰণে ধৰক এইটো শোকাব অৱস্থাৰ সৃষ্টি হৈছে। আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। অন্যহাতে আৰু এটা আমি ক'ব বিচাৰিম যে যোৱাকালিৰ পৰা প্ৰায় 14 ঘণ্টা ওপৰ ধৰি মৃতদেহসমূহ ইয়াত পৰি থাকিলে। এতিয়া মৃতদেহসমূহ চৰকাৰত ইয়াৰ পৰিয়ালবৰ্গই বিভিন্ন ধৰণে আলোচনা কৰাৰ পাছত মৃতদেহসমূহ ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ কাৰণে লৈ গৈছে। আৰু এনে সময়তে পৰিয়ালৰ লোকসকল আৰু অধিক ক্ৰন্দন্ত হৈ পৰিছে, এক প্ৰকাৰ বলিয়া হৈ পৰিছে। তেওঁলোকৰ মুখত ভাষা নাইকিয়া হৈ গৈছে। আমি সেয়া দেখুৱাৰ চেষ্টা কৰিম, কাৰণ ইতিমধ্যে আমি দেখুৱাইছোঁ যে তেওঁলোকৰ 102, 108ৰ যিসকল কৰ্মচাৰী আছে, যিসকল কৰ্মী আছে, তেওঁলোকে ইতিমধ্যে মৃতদেহসমূহ গাড়ীলৈ নিবলৈ আৰম্ভ কৰিছে, কাৰণ এইসমূহ মৰণোত্তৰ পৰীক্ষা সম্পন্ন হ'ব। আমি দেখুৱাবলৈ চেষ্টা কৰিম যে পৰিয়ালৰ যি অভাৱনীয় অৱস্থা সেয়া আচলতে নেদেখিলে বিশ্বাস কৰিবলৈ টান। কেনেকুৱা ধৰণৰ অভাৱনীয় চেষ্টা কৰিছে, নিজৰ ঘৰৰ মানুহটোক আচলতে শেষ মুহূৰ্তত তেওঁলোকে বিদায় দিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে। এই বিদায় দিবলগীয়া অৱস্থাত তেওঁলোকৰ অৱস্থা আচলতে অতি বেয়া হৈ পৰিছে। কেনেকুৱা ধৰণৰ অৱস্থা সেয়া নেদেখিলে ক'বলৈ অসুবিধা হ'ব। আমি আপোনাৰ ওচৰলৈ আহিছোঁ। এতিয়া মুহূৰ্ত পৰীক্ষা লৈ যাব, কেতিয়া সম্পন্ন হ'ব এইটো পইচাটো? এইটো কেতিয়া হয় একো আমাক সেনেকৈ ভালকৈ জনোৱা নাই। কেতিয়া হয় ছাৰ এইটো এতিয়ালৈকে আমাক ভালকৈ জনোৱা হোৱা নাই কেতিয়া কি হয়। হয় ইতিমধ্যে ইতিমধ্যে তেখেতসকলে ইয়াৰ পৰা লৈ মৰণোত্তৰৰ বাবে লৈ গৈ আছে। হয় কেতিয়া ক'ত কৰিব এতিয়ালৈকে জনোৱা হোৱা নাই আমাক। হয় মোৰ ফ্ৰেণ্ডৰ দেউতা ঢুকাইছে। যথেষ্ট চিন্তা। এতিয়া ইয়াৰ পৰিয়ালবৰ্গই কৈছে তেওঁলোকে মৃতদেহসমূহ লৈ গৈছে, কিন্তু তেওঁলোকে আচলতে এই মুহূৰ্তত ক'লৈ মৃতদেহসমূহ নিব তেনেকৈ। কিন্তু আমি যিটো কথা গম পাইছোঁ, তিনিচুকীয়া যি মৰণোত্তৰ গৃহ আছে, সেই মৰণোত্তৰ গৃহলৈ এই মৃতদেহসমূহ লৈ গৈছে। তাত মৰণোত্তৰ পৰীক্ষা সম্পন্ন হ'ব। আৰু ইতিমধ্যে আমি দেখিছোঁ শদিয়াৰ বিধায়ক বলিন চেতিয়া আছে। বলিন চেতিয়াই 51 পৰিয়ালৰ সদস্যসকলক বুজোৱাত ব্যস্ত হৈ পৰিছে। আমি দেখুৱাবলৈ চেষ্টা কৰিম যে বিধায়কে নিজে দায়িত্ব লৈছে, যে কৈছে যে আচলতে মৰণোত্তৰ পৰীক্ষা কৰিবৰ কাৰণে আচলতে মৃতদেহসমূহ ইয়াৰ পৰা লৈ যোৱা হৈছে। আৰু পুনৰ তেওঁলোকক আকৌ ঘৰলৈ আনিব। আৰু ঘৰলৈ অনাৰ পৰা যথাবিধ যিখিনি নিয়ম সেইখিনি নিয়ম কৰিব। তাৰপিছত তেওঁলোকে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হ'ব। গতিকে পৰিয়ালৰ লোকসকল যথেষ্ট আমি শোকাবিন্ত হৈ পৰিছোঁ। এৰিব বিচৰা মৃতদেহসমূহ তেওঁলোকে এৰিব বিচৰা নাই। এই অৱস্থাৰ সৃষ্টি হৈছে। আমি দেখুৱাইছোঁ 102 আহিছে, 108 সদস্যই তেওঁলোকে যোৱাকালিৰ পৰা তেওঁ অৱস্থান কৰি আছিলে মৃতদেহসমূহ নিবৰ কাৰণে। আমি শদিয়াৰ বিধায়ক আছে, শদিয়াৰ বিধায়ককো দুআষাৰ কথা সুধিম যে পৰিয়ালসমূহ যথেষ্ট চিন্তিত হৈ আছে। এই সময়ত তেওঁলোকে মৃতদেহসমূহ লৈ গৈছে মুহূৰ্ত পৰীক্ষাৰ কাৰণে। ইয়াৰ কি হ'ব? নহয় পষ্টমৰ্টমটো কৰিবই লাগিব। আপোনালোকে সকলোৱে জানে পষ্টমৰ্টম কৰাৰ পিছতে আনি কেনে ৰাজহুৱাভাৱে সৎকাৰ কৰা হ'ব। আৰু এতিয়া সকলো ঘৰৰ পৰিৱেশ দেখিছে আপোনালোকে, এইটো অতি দুখদায়ক বেদনাদায়ক ঘটনা। এতিয়া গোটেইকেইটা ডেড বডি এতিয়া উঠোৱা হ'ল। আৰু চৰকাৰৰ প্ৰতিনিধি আহিছিলে, মন্ত্ৰীসকল আহিছিলে, আমি নিজে আছিলোঁ, DGP আহিছিলে, আলোচনা কৰা হ'ল। তেওঁলোকে এটা সিদ্ধান্ত লোৱা হ'ল, তেওঁলোকৰ ঘৰত 5জনকো তেওঁলোকৰ ঘৰতে চাকৰিৰ ব্যৱস্থা কৰা হ'ব। আৰু চৰকাৰৰ ফালৰ যিটো 5 লাখ টকা দিয়ে ইতিমধ্যে চেক দি গৈছে, চেক মোৰ হাতত আছে। অহাকালি তেওঁলোকৰ হাতত মই গোটাই দিম। ইতিমধ্যে মৰণোত্তৰ পৰীক্ষা ৰাজহুৱাভাৱে এতিয়া পষ্টমৰ্টম কৰাৰ নাম আমি যিখিনি ৰাইজৰ পৰা গম পাইছোঁ।